সকলো কথাৰে একোটা শেষ কথা থকাৰ দৰে শেষ থাকে ভাল লগাৰ, শেষ থাকে ভাল পোৱাৰ, শেষ হৈও যেন শেষ নোহোৱা কিছুমান আলু লগা কথা, যাৰ বাবে জীৱনটো হৈ পৰে সাঁথৰ। মই পাইছিলোঁ প্ৰেমৰ অন্তিম ঠিকনা। আমি দুয়ো লগ হওঁ নদীৰ ঘাটত, কোনেও নেদেখাকৈ। তাই মোক চিঠি দিয়ে, মই তাৰ পিছদিনা সেই চিঠিৰ উত্তৰ দিছিলোঁ। এদিন দিনটো বৰ বেয়া আছিল। তাই মোক চিঠিখন দিছিল, বাট চিঠিখন এটা খামৰ ভিতৰত ভৰোৱা আছিল। মই তাইক সুধিছিলোঁ, ঐ কি ফটোৱা তই, আজি চিঠিখনচোন একেবাৰে খামৰ ভিতৰত ভৰাই দিছ। তাই মাত নিদিলে, চকুযোৰ মোহাৰি তাই গুচি গ'ল। মই চিঠিৰ খামটোৰ পৰা চিঠিখন উলিয়ালোঁ আৰু সেই চিঠিখন চিঠি নহয়, সেইখন আছিল বিয়াৰ কাৰ্ড। আৰে এইজনীয়ে আকৌ কাৰ বিয়াৰ নিমন্ত্ৰণ দিলে। মই কাৰ্ডখন সম্পূৰ্ণকৈ পঢ়িব নোৱাৰিলোঁ, মোৰ হাতৰ পৰা সৰি পৰিল। আজি মোৰ মনত পৰে সেই মুহূৰ্তৰ কথা। নেজানো এই পৃথিৱীত কোনে কাক মাৰি কোন আগবাঢ়ি যায়, কাৰ বাবে কোনে অবৈধ আসন লভি শাসন পোষণ কৰে, কাৰ মুখত মিছা হাঁহি উজ্বলাই, কাৰ চকুত সঁচা চকুলো সৰে। তুমি দিয়া চিঠিখনৰ উত্তৰ মই দিব নোৱাৰিলোঁ। মই কেৱল ক'ব পাৰিম, তোমাৰ শিৰৰ ৰঙা সেন্দুৰ ফুটকণ সুখৰ হওক, তাই কামনা কৰিলোঁ।